নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি ডিসকাস কৰিম 21 মেৰ পৰা 27 মেলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইখিনি আমি ডিসকাস কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই প্লেলিষ্টত গৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এইখিনি আপোনালোক জনাব বিচাৰিছো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে জেনাৰেল ইংলিছৰ এখন ইবুক প্ৰস্তুত কৰা হৈছে তো এইখন আপোনালোকে পাৰচেজ কৰিব পাৰিব ইয়াৰ লগতে লাষ্ট 9 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন এমচিকিউ বেসড ইবুক প্ৰস্তুত কৰা হৈছে ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল আৰু ইন্টাৰনেশ্যনেল সকলোবিলাক কোৱেশ্চন ইনক্লুড কৰা হৈছে আগষ্ট 2022 ৰ পৰা এপ্ৰিল 2023 লৈকে আপডেট কৰা হৈছে তো এইখন আপোনালোকে পাৰচেজ কৰিব পাৰিব দুখনৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So প্ৰথম প্ৰশ্নটো হৈছে where did National Forensic Sciences University Guwahati campus will be established যে ৰাষ্ট্ৰীয় ফৰেনসিক বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী কেম্পাছ ক'ত স্থাপন কৰা হ'ব তো ৰিসেন্টলি ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে ৰাষ্ট্ৰীয় ফৰেনসিক বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী কেম্পাছ এই কেম্পাছটো ক'ত স্থাপন কৰা হ'ব হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ মলং So recently Union Minister of Home Affairs অমিত শাহ তেখেতে ভিজিট কৰিছিল আমাৰ অসমত আৰু এই সময়ছতে তেখেতে আধাৰশিলা স্থাপন কৰি গৈছে ন্যাশনাল ফৰেনসিক সায়েন্সেস ইউনিভাৰ্সিটি গুৱাহাটী কেম্পাছৰ আৰু ইয়া কোট এস্টাবলিশ কৰা হ'ব ইয়া কামৰূপ জিলাৰ মলঙত এস্টাবলিশ কৰা হ'ব গতিকে আপোনালোকে মনত ৰাখিব কামৰূপ জিলাৰ অসমৰ কামৰূপ জিলাৰ মলঙত ইয়াক এস্টাবলিশ কৰা হ'ব স্থাপন কৰা হ'ব আৰু ইয়াৰ বাবে 50 একৰ মাটি অসম চৰকাৰে আগবঢ়াইছে আৰু এই কেম্পাছটো নিৰ্মাণৰ বাবে ইয়াত এপ্ৰক্সিমেট যেটো খৰচ ধৰা হৈছে 300 কোটি টকা ইয়াত ধৰা হৈছে আৰু ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব ইয়াত বিভিন্ন ধৰণৰ প্ৰগ্ৰামছ তেওঁলোকে কৰিব পাৰিব যেনে ধৰক আন্ডাৰ গ্ৰেজুৱেট কোৰ্सेছ বিলাক বা পোষ্ট গ্ৰেজুৱেট পিএইচডি বা পোষ্ট ডক্টৰেল কোৰ্सेছ বিলাক গতিকে ইয়াক ক'ত নিৰ্মাণ কৰা হ'ব স্থাপন কৰা হ'ব মলং কামৰূপ জিলাৰ মলঙত তেতিয়া আছে নেক্সট কুৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে টি বোৰ্ড অফ ইণ্ডিয়া লঞ্চেছ নিউ লোগো ফৰ আসাম টি টু মাৰ্ক হাউ মেনি ইয়াৰ্স অফ আসাম টি ইণ্ডাষ্ট্ৰি যে অসম চাহ উদ্যোগৰ কিমান বছৰ পালন কৰিবলৈ ভাৰতীয় চাহ বোৰ্ডে অসম চাহৰ বাবে নতুন লোগো মুকলি কৰিছে গতিকে অসম চাহ আসাম টিৰ বাবে নতুন লোগো মুকলি কৰিছে টি বোৰ্ড অফ ইণ্ডিয়া গতিকে ৰিসেন্টলি আমাৰ 200 বছৰ কমপ্লিট হৈছে আসাম টি ইণ্ডাষ্ট্ৰি আৰু 200 বছৰীয়া অসম চাহ উদ্যোগ প্ৰমোট কৰাৰ বাবে অসম চাহৰ লোগো সলনি কৰা হৈছে আপোনালোকে ছবিত দেখিছে তলত 200 years of Assam tea বুলি ইয়াত উল্লেখ কৰা আছে লোগোত গতিকে অসম চাহ উদ্যোগ কিমান বছৰ পালন কৰিবলৈ চাহ বোৰ্ডে এই সিদ্ধান্ত লৈছে এটো হ'ব 200 বছৰ 200 years অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু আমাৰ অসম চাহ কেতিয়া আৰম্ভ হৈছিল এটো হৈছে 1823 ত আৰম্ভ হৈছিল গতিকে আমাৰ 2023 ত 200 বছৰ কমপ্লিট কৰিছে এটা আছে কুৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which state hosted the joint flood relief exercise জল ৰাহত যে কোনখন ৰাজ্যই জুটিয়া বান সাহায্য অনুশীলন জল ৰাহত আয়োজন কৰিছিল তলত উল্লেখ কৰা এখন ৰাজ্যই জুটিয়া বান সাহায্যৰ বাবে এটা অনুশীলন এটা এক্সাৰসাইজ আয়োজন কৰিছিল আৰু ইয়াৰ নাম আছিল জল ৰাহত তো কোনখন ৰাজ্যই এই আয়োজন কৰিছিল হেতু হল প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ এ আসাম গতিকে জল ৰাহত নামৰ এটা অনুশীলন এটা এক্সাৰসাইজ ফ্লাড ৰিলিফৰ বাবে কেনেদৰে ফ্লাডৰ সময়ত ৰিলিফ দিয়া হয় ইয়াৰ বাবে এটা অভ্যাস কৰা হৈছে এটা অনুশীলন কৰা হৈছিল আৰু জয়েন্টলি কৰা হৈছিল ইয়াত ইন্ডিয়ান আৰ্মি এছএছবি এনডিআৰএফ এছডিআৰএফ ডিডিএমএ পুলিশ এই সকলোবিলাক অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ নাম আছিল জল ৰাহত তেতিয়া আছে কুৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে সুধিছে where is the great grandfather tree located যে গ্ৰেট গ্ৰান্ডফাদাৰ ট্ৰি ক'ত অৱস্থিত ইণ্ডিয়া চাইনা গ্ৰীচ আৰু চিলি উত্তৰ হ'ব অপচন নম্বৰ ডি চিলি গতিকে দা গ্ৰেট গ্ৰান্ডফাদাৰ ট্ৰি গোটেই বিশ্বৰ ভিতৰত ওল্ডেষ্ট ট্ৰি হয় আৰু ইয়া কোড আছে সিলিত আছে আৰু কিমান বছৰ বয়স হৈছে গছজোপাৰ 5000 বছৰতকৈ অধিক বয়স হৈছে গছজোপাৰ আৰু ইয়াক নামকৰণ কৰা হৈছে গ্ৰেট গ্ৰান্ডফাদাৰ ট্ৰি বুলি কোড অৱস্থিত সিলিত অৱস্থিত এটা আছে নেক্সট কুৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে সুধিছে when is the world telecom day observed every year যে বিশ্ব টেলিকম দিৱস কেতিয়া পালন কৰা হয় তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি মে 17 গতিকে 17 মে তাৰিখত পালন কৰা হয় ৱৰ্ল্ড টেলিকম ডে গতিকে 2006 চনৰ পৰা ইয়াক পালন কৰি অহা হৈছে 17 মে তাৰিখটোক ৱৰ্ল্ড টেলিকম ডে হিচাপে পালন কৰি অহা হৈছে আৰু এই বছৰৰ যিটো থিম আছিল এম্পাৱাৰিং দ্য লাষ্ট ডেভেলপড কান্ট্ৰিজ থ্ৰু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিজ তো এইটো আছিল এই বছৰৰ থিম আছিল থিমবিলাকো মনত ৰাখিব এটা আছে নেক্সট কুৱেশ্চন নম্বৰ 6 লৈকে
ইয়াতে সুধিছে which Indian sports person won the bronze medal in the women's long jump event at the Golden Grand Prix 2023 athletics meet. যে গোল্ডেন গ্ৰ্যান্ড প্ৰিক্স 2023 এথলেটিক্স মিটত মহিলাৰ লং জাম্প ইভেন্টত কোন ভাৰতীয় খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে তো ৰিসেন্টলি অনুষ্ঠিত হৈ গৈছে গোল্ডেন গ্ৰ্যান্ড প্ৰিক্স 2023 এথলেটিক্স মিট আৰু ইয়াত মহিলাৰ লং জাম্প ইভেন্টত ভাৰতীয় মহিলা এগৰাকীয়ে বা ভাৰতীয় মহিলা খেলুৱৈ এগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে গতিকে হেতু হল প্ৰশ্ন কোনে লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ এ সাইলি সিং গতিকে ইণ্ডিয়ান এথলিট সাইলি সিং ব্ৰঞ্জ মেডেল লাভ কৰিছে আৰু পূৰ্বতে তেখেতে মেডেল লাভ কৰিছিল আৰু এই বছৰ যে 2023 ৰ যেটো এথলেটিক্স মিট হৈছে এটো জাপানৰ ইয়োকোহামাত হৈছে তো এটো মনত ৰাখিব ক'ত অনুষ্ঠিত হৈছে জাপানৰ ইয়োকোহামাত এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতে উঠিছে হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া উইন এট দ্য আৰ্চাৰী ৱৰ্ল্ড কাপ 2023 ষ্টেজ 2 ইন সাংঘাই চাইনা তো চীনৰ সাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ 2023 পৰ্যায় 2ত ভাৰতে কিমানটা পদক জিকিছিল তো ৰিসেন্টলি অনুষ্ঠিত হৈ গৈছে চীনৰ সাংঘাইত আৰ্চাৰী বিশ্বকাপ 2023 গতিকে ইয়াত ভাৰতে কিমানটা টোটাল কিমানটা পদক লাভ কৰিছে হেতু হল প্ৰশ্ন 1 2 3 and 4 উত্তৰ হ'ব অপচন নম্বৰ সি 3 গতিকে ভাৰতবৰ্ষ ইয়াত টোটাল 3টা পদক লাভ কৰিছে সো কোনে কোনে লাভ কৰিছে হেতু আপোনালোকে মনত ৰাখিব প্ৰথমে জকাৰ তেখেতে লাভ কৰিছে গোল্ড মেডেল লাভ কৰিছে তাৰ পিছত অৱনীত কৌৰ তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছে আৰু যুটীয়াভাৱে লাভ কৰিছে অজাস দেওতাল আৰু জ্যোতি সুৰেখা তেওঁলোকে যুটীয়াভাৱে মিক্স টিমত গোল্ড মেডেল লাভ কৰিছে গতিকে টোটাল 3টা মেডেল লাভ কৰিছে গতিকে নামখিনি আপোনালোকে মনত ৰাখিব কোনে কোনে কি মেডেল লাভ কৰিছে এইখিনিও মনত ৰাখিব এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে on 22nd May 2023 who became the world number 1 player in the men's javelin throw rankings সে 22 মে 2023 তাৰিখে পুৰুষৰ জেভলিন থ্ৰ ৰেংকিংত বিশ্বৰ 1 নম্বৰ খেলুৱৈ স্থান কোনে লাভ কৰিছে সো ৰিসেন্টলি জেভলিন থ্ৰ ৰেংকিং দিয়া হৈছে আৰু পুৰুষৰ জেভলিন থ্ৰৰ ৰেংকিংত আমাৰ ভাৰতীয় এগৰাকী খেলুৱৈ শীৰ্ষস্থান বা 1 নম্বৰ স্থান দখল কৰিছে আৰু তেখেত কোন হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি নীৰজ চোপ্ৰা গতিকে অলিম্পিক মেডেলিষ্ট হয় ইণ্ডিয়ান এথলিট নীৰজ চোপ্ৰা তেখেতে হিষ্ট্ৰী ক্ৰিয়েট কৰিছে আৰু ৱৰ্ল্ড এথলেটিক্স ৰেংকিং মতে নীৰজ চোপ্ৰা মেন্স জেভলিন থ্ৰ ৰেংকিংত তেখেত নাম্বাৰ 1 স্থান বা শীৰ্ষস্থানত উপনীত হৈছে আৰু টোটাল পইণ্ট তেখেতে লাভ কৰিছে 1455 পইণ্টছ তেখেতে লাভ কৰিছে আৰু তেখেত হৈছে প্ৰথম গৰাকী ভাৰতীয় যি এই চাৰ্টত টপ বা শীৰ্ষস্থান লাভ কৰা তেখেত প্ৰথম গৰাকী ভাৰতীয় হয় তো এটো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে in which district of Uttar Pradesh did the third Khelo India University Games start যে উত্তৰ প্ৰদেশৰ কোনখন জিলাত তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰিয়া আৰম্ভ হৈছে সো যোৱা 23 মে তাৰিখত আৰম্ভ হৈছে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰিয়া থাৰ্ড খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ গতিকে উত্তৰ প্ৰদেশত অনুষ্ঠিত হৈছে গতিকে উত্তৰ প্ৰদেশৰ কোনখন জিলাত আৰম্ভণি খেলখন হৈছিল হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি গৌতম বুদ্ধ নগৰ গতিকে অপচনত থাকিব পাৰে যে এইবাৰ কোট অনুষ্ঠিত হৈছে তেতিয়া উত্তৰ প্ৰদেশ থাকিব অপচনত আৰু হেতু শুদ্ধ উত্তৰ হ'ব আৰু ইয়াতে সুধা হৈছে যে প্ৰথম আৰম্ভণি কোট হৈছিল আৰম্ভণি হৈছে গৌতম বুদ্ধ নগৰত হৈছে গতিকে চাৰিখন ঠাইত অনুষ্ঠিত কৰা হ'ব গৌতম বুদ্ধ নগৰ লখনৌ গৰখপুৰ আৰু বাৰাণসীত গতিকে চাৰিখন ঠাইত অনুষ্ঠিত কৰা হ'ব গতিকে প্ৰথম আৰম্ভণি হৈছিল গৌতম বুদ্ধ নগৰত সো বেলেগ বেলেগ ইউনিভাৰ্সিটিৰ ডিফাৰেন্ট ইউনিভাৰ্সিটিৰ 15টা টিম ইয়াত অংশগ্ৰহণ কৰিব প্ৰায় 12000 প্লেয়াৰ বেলেগ বেলেগ ইউনিভাৰ্সিটি প্ৰায় 12000 প্লেয়াৰে ইয়াত অংশগ্ৰহণ কৰিব বাস্কেটবল ওয়েট লিফটিং বক্সিং কাবাডী এবিলাকত অংশগ্ৰহণ কৰিব এটা আছে কোৱেশ্চন নম্বৰ 10 লৈকে ইয়াতে সুধিছে অন হুইচ ডেট ইজ কমনৱেলথ ডে সেলিব্ৰেটেড ইন ইণ্ডিয়া যে ভাৰতত কোন তাৰিখত কমনৱেলথ দিৱস পালন কৰা হয় 13 মে 14 মে 1 জানুৱাৰী আৰু 15 ছেপ্টেম্বৰ তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব 24 মে তাৰিখত পালন কৰা হয় কমনৱেলথ দিৱস সো গোটেই বিশ্বত কমনৱেলথ দিৱস পালন কৰা হয় মাৰ্চৰ 13 তাৰিখত গতিকে তো মনত ৰাখিব মাৰ্চৰ 13 তাৰিখত গোটেই ৱৰ্ল্ডত পালন কৰা হয় কমনৱেলথ ডে কিন্তু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত কিমান তাৰিখত পালন কৰা হয় যেহেতু প্ৰশ্ন আমাৰ সুধিছে যে ভাৰতবৰ্ষত কেতিয়া পালন কৰা হৈছে তো 24 মে তাৰিখত ভাৰতবৰ্ষত পালন কৰা হয় তো অকল ভাৰতবৰ্ষ বুলি নহয় আৰু বেলেগ বেলেগ কিছু কান্ট্ৰিজ আছে তেওঁলোকো 24 মে তাৰিখত পালন কৰে কিন্তু সাধাৰণতে গোটেই বিশ্বত পালন কৰা হয় 13 মাৰ্চ তাৰিখত গতিকে যি কি নহওক আমাৰ ভাৰতবৰ্ষৰ কথা সুধিলে আমাৰ 24 মে হ'ব আৰু এই বছৰৰ থিম আছিল ফৰ্জিং এ সাস্টেইনেবল এণ্ড পিসফুল কমন ফিউচাৰ এটা আছে কোৱেশ্চন নম্বৰ 11 লৈকে
ইয়াতে সুধিছে হু অন দ্য গোল্ড মেডেল ইন দ্য মেন্স লং জাম্প ইভেণ্ট এট দ্য ইণ্টাৰনেশ্যনেল জাম্পিং মিটিং এথলেটিক্স 2023 যে ইণ্টাৰনেশ্যনেল জাম্পিং মিটিং এথলেটিক্স 2023 পুৰুষৰ লং জাম্প ইভেণ্টত কোনে সোণৰ পদক লাভ কৰিছিল সো ইভেণ্টটো আছিলে মেন্স লং জাম্প পুৰুষৰ লং জাম্প শিতানত ইণ্টাৰনেশ্যনেল জাম্পিং মিটিং এথলেটিক্স 2023ত পুৰুষৰ লং জাম্প শিতানত কোনে গোল্ড মেডেল লাভ কৰিছে সোণৰ পদক লাভ কৰিছে এইটো হল প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি মুৰলী শ্ৰীশংকৰে লাভ কৰিছে গোল্ড মেডেল আৰু এই যেটো টুৰ্নামেন্ট জাম্পিং মিটিং এথলেটিক্স 2023 ইয়াকত অনুষ্ঠিত হৈছিল গ্ৰীচত অনুষ্ঠিত হৈছিল সো এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াতে সুধিছে which author won the 2023 international booker prize for his novel time shelter যে কোনজন লেখকে তেওঁৰ উপন্যাস টাইম শেল্টাৰৰ বাবে 2023 আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছিল তো ৰিসেন্টলি বুকাৰ বঁটা দিয়া হৈছে আৰু এখন উপন্যাস যিখনৰ নাম হৈছে টাইম শেল্টাৰ এই উপন্যাসখনৰ বাবে কোনজন উপন্যাসিক বা কোনজন লেখকে লাভ কৰিছে আন্তৰ্জাতিক বুকাৰ বঁটা উত্তৰ হ'ব অপচন নম্বৰ সি জৰ্জি গস্পদিনভ গতিকে বালগেৰিয়ান ৰাইটাৰ জৰ্জি গস্পদিনভ আৰু তেখেতৰ ট্ৰান্সলেটৰ আছিল এঞ্জেলা ৰডেল গতিকে তেওঁলোকে লাভ কৰিছে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ কোনখন নবেলৰ বাবে হেতু মনত ৰাখিব নবেলখনৰ নামও সুধিব পাৰে টাইম শেল্টাৰ গতিকে বালগেৰিয়ানত লিখা এখন প্ৰথমখন বুক হয় যিখন বুকে বুকাৰ প্ৰাইজ লাভ কৰিছে এইটো পইণ্টটো মনত ৰাখিব সো এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 13 লৈকে ইয়াতে সুধিছে when is international tea day observed যে আন্তৰ্জাতিক চাহ দিৱস কেতিয়া পালন কৰা হয় 21 মে 22 মে 23 মে আৰু 24 মে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ 21 মে 21 মে তাৰিখত পালন কৰা হয় আন্তৰ্জাতিক চাহ দিৱস সো ইউনাইটেড নেশ্যনৰ মতে ইন্টাৰনেশ্যনেল টি ডে পালন কৰা হয় 21 মে তাৰিখত পালন কৰা হয় প্ৰতি বছৰে আৰু ইয়া ৰিজলিউচন এটা এডপ্ট কৰা হৈছিল 2019 ৰ 21 ডিসেম্বৰ তাৰিখত ইউনাইটেড নেশ্যনৰ ফুড এণ্ড এগ্ৰিকালচাৰেল যেটো অৰ্গানাইজেশ্যন ইয়াৰ দ্বাৰা এই ৰিজলিউচনটো লোৱা হৈছিল আৰু তেতিয়াৰ পৰা ইয়া পালন কৰি হোৱা হৈছে 21 মে তাৰিখত ইন্টাৰনেশ্যনেল টি ডে আৰু ইয়াৰ উদ্দেশ্য হৈছে এৱাৰনেছ ক্ৰিয়েট কৰা গোটেই বিশ্বত টি গাৰ্ডেনৰ যেটো সিগনিফিকেন্স আছে মহত্বপূৰ্ণতা বা গুৰুত্বপূৰ্ণতা আছে বা যেটো হিষ্ট্ৰী আছে গতিকে হিষ্ট্ৰী বা কালচাৰ প্ৰমোট কৰা বা সজাগতা এটা প্ৰচাৰ কৰাটোৱে আছিল ইয়াৰ উদ্দেশ্য এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 14 লৈকে ইয়াতে সুধিছে what is the name of the bridge which will be India's longest sea bridge in the coming days যে সেই দলংখনৰ নাম কি যিখন অনাগত দিনত ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলং হ'ব গতিকে ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলং কোনখন হ'ব হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি মুম্বাই ট্ৰান্স হাৰ্বৰ লিংক গতিকে টোটাল যেটো লেন্থ হ'ব 21.8 কিলোমিটাৰ ইয়াৰ লেন্থ হ'ব 30.1 মিটাৰ ওয়াইড হ'ব বহল হ'ব 6 লেন ব্ৰিজ হয় এখন আৰু ইয়াৰ যেটো কষ্ট বা খৰচ ধৰা হৈছে 17800 কোটি টকা গতিকে এইখন হ'বলৈ গৈ আছে ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলং তেতিয়া আছে আজি ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 লৈকে ইয়াতে সুধিছে which of the following will be placed in the new parliament building in Delhi যে নিম্নলিখিত কোনটো দিল্লীৰ নতুন সংসদ ভৱনত ৰখা হ'ব তলত উল্লেখ কৰা কোনটো নতুন যে সংসদ ভৱন মুকলি কৰা হ'ব 28 মে তাৰিখত তো তাত কোনটো স্থাপন কৰা হ'ব হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ চেংগল গতিকে আপোনালোকে ছবিত দেখিছে এটো হৈছে চেংগলৰ ছবি ইয়াক গোল্ড সিলভাৰ আৰু বিভিন্ন ধৰণৰ প্ৰিচিয়াছ মূল্যৱান ষ্টনৰ জৰিয়তে ইয়াক বনোৱা হৈছে এই চেংগলৰ যেটো দৈৰ্ঘ্য হৈছে 5 ফুট দৈৰ্ঘ্য হয় গতিকে আপোনালোকে সকলোৱে জানে 28 মে তাৰিখত দিল্লীত নতুন সংসদ ভৱন মুকলি কৰিব আৰু তাতে এটো স্থাপন কৰা হ'ব আৰু ইয়াক সিম্বল অফ ট্ৰান্সফাৰ অফ পাৱাৰ হিচাপে ইয়াক এস্টাবলিশ কৰা হ'ব স্থাপন কৰা হ'ব সো ইয়াৰ যদি আমি হিষ্ট্ৰী চাওঁ সো ব্ৰিটিছ ইণ্ডিয়াৰ লাষ্ট যিজন ভাইসৰয় লৰ্ড মাউণ্টবেটেন সো তেখেতে ভাৰতৰ প্ৰথম গৰাকী প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহেৰু তেখেতক 1947 14 আগষ্ট তাৰিখত এই চেংগল প্ৰেজেন্ট কৰিছিলে তেখেতক দিছিলে জৱাহৰলাল নেহেৰুক দিছিলে আৰু ইয়াক সিম্বল হিচাপে দিয়া হৈছিল ট্ৰান্সফাৰ অফ পাৱাৰ ফ্ৰম ব্ৰিটিছ গভৰ্ণমেণ্ট টু ইণ্ডিয়া যে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা পাৱাৰ আমাৰ ভাৰতীয় গভৰ্ণমেণ্টক দিয়া হৈছিল আৰু ইয়াৰ সিম্বল হিচাপত ব্ৰিটিছ ইণ্ডিয়াৰ লাষ্ট যিজন ভাইসৰয় আছিল লৰ্ড মাউণ্টবেটেন তেখেতে আমাৰ প্ৰথম গৰাকী প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহেৰুক প্ৰেজেন্ট কৰিছিলে সো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব অৰিজিনালি এটো পেতিয়া প্ৰচলন কৰা হৈছিল চোলা ডাইনেষ্টি চোল বংশ যেটো তামিলনাডুৰ যেটো চোল বংশ তেওঁলোকে ব্যৱহাৰ কৰিছিল যেতিয়া তেওঁলোকে পাৱাৰ এক্সচেঞ্জ কৰিছিল বা এজন ৰজাৰ পিছত আন এজন যেতিয়া ৰজালে কাৰ্যভাৰ প্ৰদান কৰিছিল তেতিয়া তেওঁলোকে ইয়া সিম্বল হিচাপে ব্যৱহাৰ কৰিছিল তো এইটো আপোনালোকে মনত ৰাখিব এইবিলাকৰ ওপৰত কোৱেশ্চন সুধিব পাৰে
আৰু নতুন সংসদ ভৱনৰ ওপৰত আৰু কিছু কুৱেশ্যন আমি নেক্সট উইকত আমি ডিছকাছ কৰিম তো আজিৰ এই ভিডিঅ'টি ইমানেই আছিলে যদি ভিডিঅ'টি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওৱান থ্যাংক ইউ